চেষ্টা কৰিম ভালকৈ আপোনালোকে ঠাণ্ডা পৰিছে আৰু সেয়ে মই কিছুমান আপোনালোকক সৰু সৰু ভিডিঅ' আপোনালোকক কৰি যোৱাত সহায় হ'ব বুলি আপোনালোকক দেখুৱাই আছিলোঁ। এতিয়া মই আপোনালোকক বহুত ভালকৈ দেখুৱাবলৈ গৈ আছোঁ। চাওক, ছাবস্ক্ৰাইব কৰক। লগতে হোম গাৰ্ডেনখনৰ বিষয়ে মই আপোনালোকক দেখুৱাবৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ। এয়া সৰু সৰু ধুনীয়াকৈ নাৰ্জী ফুল হৈ আছে। এইটো আমাৰ জেনেৰেল নাৰ্জী ফুলেই হয়। ইয়াত কোনো ক্ৰাফটিং কৰা নাই বা কোনো প্ৰচেছ কৰা নাই। তথাপিও আপোনালোকক মই ইয়াৰ দ্বাৰাই মই কথাখিনি জনাব বিচাৰিছোঁ। আপোনালোকে জানিব পাৰিব যে আজি এটা নতুন ভিডিঅ'ৰ কথা মই আপোনালোকক জনালোঁ। এপৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছিলোঁ। কি হয়, আপোনালোকে যদি কমেণ্ট কৰে তেতিয়াহ'লে আপোনালোকে মোৰ ৰাজহাঁহকেইটা সেইকেইটা ছাইডত আছে, সিহঁতে মাতি আছে, শুনিছেই চাগে। গতিকে সিহঁতে মোক দেখিলে মাতে, গতিকে সিহঁতে মাত দি আছে, বেয়া নাপাব। মই এপটোত যিটো আপোনালোকক দেখুৱাম সেইটো বহুত ভাল হ'ব। আপোনালোকে মানে যদি চেষ্টা কৰে বহুত ভালকৈ জানিব পাৰিব। তাৰ কাৰণে কমেণ্ট কৰি থ'লে আপোনালোকে কি জানিব বিচাৰে, যে নতুন এডুকেশ্যন পলিচিবোৰৰ ওপৰত জানিব বিচাৰে নে উদ্যমিতাৰ ওপৰত জানিব বিচাৰে নে বিভিন্ন বেলেগ কোৰ্চৰ বিষয়ে জানিব বিচাৰে। যি বিষয়ে আপোনালোকে জানিব বিচাৰে ইয়াত কমেণ্ট কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা সহায় হ'ব। আৰু আপোনালোকক এইটো কথা কওঁ যে মই ইয়াৰ আগত এটা ভিডিঅ' দিছোঁ গ্ৰেড মেথ, যাৰ সহায়ত আপোনালোকে আজিকালি চিভিল ক্লিয়াৰ নাথাকিলেও লোন পোৱাটো আপোনালোকৰ কাৰণে ইজি হৈ আহিছে। আপোনালোকে চাওক, বহুত ভালকৈ পাব। 15 মিনিটৰ ভিডিঅ'। প্ৰথমতে গুগল প্লে'খন ওলাই থকাৰ কাৰণে হয়তো আপোনালোকে অলপমান চাই পেলাই ৰৈ গৈছে, তেনেকুৱা নহয়। ভিডিঅ'বোৰ শেষলৈকে চাব লাগে, তেতিয়াহ'লে আপোনালোকে বহুত ভালকৈ জানিব পাৰিব। শুনিব অকণমান বেছি সময় নালাগে নহয়, 5 মিনিটমান আপোনালোকে চালেই হেল্ল' বন্ধুসকল, আপোনালোকে হয়তো জানে যে মই বহুত দিনৰ পৰা ভিডিঅ' খুব কমাই কৰি আছিলোঁ। কথাটো হৈছে কি, মই ভালকৈ কৰিম বুলি ভাবি আছোঁ, কিন্তু কথাটো হৈছে আপোনালোকে যদি কমেণ্টত দিয়ে কোনটো বিষয় আপোনালোকক লাগে, তেতিয়াহ'লে আমি ভালকৈ দিব পাৰোঁ। আৰু যদি ভালকৈ দিব লাগে, তাৰ কাৰণে মই যিখিনি কৌশলী মানে প্ৰযুক্তিৰ কথা কৈছোঁ, যিখিনি লাগে সেইখিনি মই বহুত ভালকৈ ৰাখিছোঁ। এতিয়া আপোনালোকে জানিব যে সদ্যহতে যিকোনো ধৰণৰ কাম আমি অনলাইন কৰিব পাৰোঁ। যিকোনো কামেই আপোনালোকে শিকিবৰ কাৰণে একেবাৰে সহজ। কেৱল আপোনালোকে কওক। মই এজন কনচালটেণ্ট হিচাপে আপোনালোকক কৈছোঁ, মই অনুভৱ কৰিছোঁ যে মই মোৰ দুটামান লিংক মই বেলেগ ভিডিঅ' কাৰণে দিছোঁ আপোনালোকক, কিন্তু সেই ভিডিঅ'বোৰ সাধাৰণতে ডিলিট কৰি ৰাখে। কাৰণ কিয়, তেওঁলোকে তেওঁলোকৰ প্ৰমোশ্যন লষ্ট হ'ব বুলি ভাবে। একচুৱেলি তেনেকুৱা কোনো কথা নাই। ইউটিউব জগতখন বহুত বেলেগ হয়। আপোনালোকে যদি মোৰ লিংকটো ডিলিটো কৰে তাতো কোনো অসুবিধা নাই। কাৰণ কি হয়, ইয়াত ডিলেটো চলিবই। তাৰোপৰি মই ভাবোঁ যে আপোনালোকৰহে সহায় হ'ব। মোৰ লিংকত যদি এটা ভিডিঅ' আপোনালোকে আনক সহায় কৰে বা সহায় হয়, তেতিয়াহ'লে তাৰ পৰা আপোনালোকে বহুতখিনি সহায় পাব নিজৰ কাৰণে। ইউটিউবাৰসকলৰ এইটো এটা মানে ব্লগিং টাইপৰ বা ঘূৰি ফুৰা বা খোৱা বা ৰেষ্টুৰেণ্ট টাইপৰ এনেকুৱা ভিডিঅ'বোৰ, যিবোৰ বেছিকৈ আপোনালোকে লাইক কৰে ন, তেনেকুৱা ভিডিঅ'বোৰ মই ভাবোঁ যে একচুৱেলি সকলোৰে ভাল হয়। কিন্তু কথাটোৰ ক্ষেত্ৰত লং টাৰ্ম ভিডিঅ' নহয় এইবোৰ, মানে বহুতেই দিন চলিব বুলি তেনেকুৱা কথা নহয়। মই ভাবোঁ যে লং টাৰ্ম ভিডিঅ', কাৰ্টুন ভিডিঅ' এইবোৰ লং টাৰ্ম কৰিবৰ কাৰণে বহুত প্ৰচেছ আজিকালি আৰু নিয়ম ইউটিউবে আনি আছে, যিবোৰ আপোনালোকে খবৰ পায় মই সঠিককৈ নাজানো। কিন্তু এটা কথা জানো যে কণ্টেণ্টৰ ওপৰত বেছ কৰিয়ে সকলো নহয়, আৰু বহুত কথা আপোনালোকে জানিব লাগে। যদি জানিব বিচাৰে তাৰ কাৰণে কমেণ্ট কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। আৰু 10জনৰ সহায় কৰিম বুলি ভাবিলেহে ইউটিউবাৰে আনক সহায় কৰিব পাৰিব। মানে সকলোৰে হ'ব, আপোনালোকৰ নিজৰো হ'ব বা বিভিন্ন মানুহৰো সহায় হ'ব। গতিকে মই মাইণ্ড কৰা নাই যে আপোনালোকে কেনেধৰণে কমেণ্ট কৰিব, কিন্তু কমেণ্টটো আপোনালোকে বহুত ভালকৈ কৰিব বুলি আশা কৰোঁ। আৰু যিখিনি আপোনালোকে সদ্যহতে ভাবিছে যে এইখিনি আপোনালোকে জানে, এইখিনি বহুত কম হয় আজিৰ যুগত। কাৰণ কি হয়, আমি বহুতেই কথা কিছুমান আমি বুজিবলৈ জানো বুলি ভাবি লওঁ, কিন্তু প্ৰত্যেকটো কথা থাকি যায়। মই নিজেও কিছুমান কথা বহুত দেৰিকৈ পাইছোঁ, সেইকাৰণে মই ভালকৈ অনুভৱ কৰোঁ। আপোনালোকে ভাবিছে যদি যে এইখিনি বহুত হৈ গ'ল,
আৰু কিয়নো লাগে বা আজিকালি আগৰ মানে 10+2 এডুকেশ্যন জানা হ'ব। এতিয়া কথাটো হৈছে কি 5+3+3+4 গতিকে এতিয়া এডুকেশ্যন পলিচিবোৰ NEP নিউ এডুকেশ্যন পলিচি। গতিকে আপোনালোকে ভালকৈ জানিব যে আগৰ যি আমি শিকিছিলোঁ বা আমাৰ ককাহঁতে বা দাদাহঁতে বা বাইদেউসকলে যিখিনি শিকিছিল সেয়া শিক্ষাৰ আজিকালি মানে আছে যদিও কিন্তু সেনেকুৱাকৈ নাই যে আমি ইন ফিউচাৰ য'ত কম্পিউটাৰাইজ হৈছে সকলোবোৰ তাৰ কাৰণে আমি বহুত ভালকৈ পাম সেইটো ভাবি থাকিলে এইটো মানে এনেকুৱা হ'ব যে আমি ভাবি আছোঁ আশা কৰি আছোঁ কিন্তু আমি ৰাতিপুৱা উঠিলোঁ টোপনিটো ভাগি গ'ল বা ৰাতিপুৱা সপোন দেখাৰ পিছত যেনেকৈ শেষ হৈ যায় তেনেকুৱা নিচিনা। আগৰ শিক্ষাৰ আৰু এতিয়াৰ শিক্ষা বহুত পাৰ্থক্য হয়। আজিকালি কমপ্লিট কম্পিউটাৰাইজ হয়। গতিকে আপোনালোকে যদি ভাবিছে অকল কেৱল অনলাইন কৰা মানে ফেচবুক কৰা বা হোৱাটছএপ কৰা তেনেকুৱা নহয়, বহুতেই বেলেগ হয়। আপোনালোকে চেষ্টা কৰক যদি আপোনালোকে জানিব বিচাৰিছে আৰু বহুত ভালকৈ মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। কিন্তু এটা কথা আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব, লগতে আপোনালোকে বেলটো দবাই ৰাখিব লাগিব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে পায়। যেনেকুৱা ভিডিঅ' হয় আপোনালোকে সেই হিচাপে আপোনালোকে পাব। মই আপোনালোকক চেষ্টা কৰিম দিবলৈ বহুত ভালকৈ। আপোনালোকে কওক যিটো বিষয়ত আপোনালোকে জানিব বিচাৰে। মই বহুত দিন ষ্টাডি কৰি আছোঁ আপোনালোকৰ ভিডিঅ'ত মানে কমেণ্টবোৰ আপোনালোকে কৰিব কাৰণে একে তলতে এটা কমেণ্ট বুলি বক্স থাকে বা কমেণ্ট বুলি এটা লাইন আপোনালোকে পাব নামটোৰ তলতে, তাতে আপোনালোকে লিখি দিলেই হ'ল আৰু আপোনালোকে যেনেকৈ লিখে আমি তেনেকৈ দিবৰ কাৰণে চেষ্টা কৰিম। যি লাগে এডুকেশ্যন লাগে, বিজনেছ লাগে বা বিভিন্ন পৰামৰ্শ লাগে আমি সেই হিচাপে আপোনালোকক দিম। এটলিষ্ট এইটোও দিব পাৰোঁ যে আপোনালোকে কেনেদৰে কামটো কৰিলে ভাল হ'ব মানে সেইটো আমি জনাই দিলে গতিকে আপোনালোকে পাব চাগে। মই কি ক'ব বিচাৰিছোঁ আপোনালোকে বুজি পাইছে। বেল আইকনটো অন কৰক, তেতিয়াহে আপোনালোকে ভিডিঅ'বোৰ পাব আৰু মোৰ নামটোত ক্লিক কৰিবলৈ আপোনালোকে ভিডিঅ' বুলি পাব ডেস্কবৰ্ডত। গতিকে আপোনালোকে চাই ল'ব, সেইখিনি ক্ষেত্ৰত আপোনালোকে বহুত ভালকৈ পাৰিব। আৰু মই ক'ব বিচাৰোঁ যে আপোনালোকে যদি বিজনেছটো ডেভেলপ কৰি বা অন্য দিশতে ডেভেলপ কৰিব বিচাৰিছে ডিজিটেলি মানে কম্পিউটাৰৰ ক্ষেত্ৰত বা বিভিন্ন দিশত তেতিয়াহ'লে আহক। আৰু এটা কথা কৈছোঁ আৰু আপোনালোকে জানিব বিচৰা